নমস্কাৰ বন্ধুসকল, আজি হ'ল ডে 3 জুবিনদাৰ ছবিখন কমপ্লিট কৰাৰ। বাৰু দোকানখনলৈ আহি ৰংখিনি উলিয়াই লৈ আকৌ নিজৰ নিজৰ কামত লাগি গ'লোঁ। মাজতে একাপ চাহ দিলে, চাহ তাহ খাই পিনে ৰণীতে ফেচটো কামত লাগি আছে। তাৰপাছত বেকগ্ৰাউণ্ডটো মাৰো বুলি এয়া কালাৰ উলিয়াই লৈ ধুনীয়াকৈ মাৰিলে। এনেইতো ভাল নালাগে, সেইকাৰণে গান এটা লগাই লৈছোঁ। আৰু কাৰ গান লগাইছোঁ গম পাইছেই নহয়। আমাৰ ফেচটো মিলাওঁতে মানে বহুত টাইম লাগি গৈছে, যিহেতু ৱালত টকা আৰু কাগজৰ টকাৰ মাজত ডিফাৰেঞ্চ আছে। চ' ৱালত আঁকোতেতো অলপ টাইম লাগিবই। বাকী পিনে ৰণীদাই পেনটোত কালাৰ কৰি আছে। আজিও কিজানি উলিয়াবগৈ নোৱাৰিমগৈ, তথাপিতো চেষ্টাটো কৰি যাওঁ কিমান পাৰোঁ। চোলা পেনটো অলম'ষ্ট কমপ্লিট হ'লেই আৰু। এবাৰ বাহিৰৰ পৰা লুকটো চাওক না, কি চালিয়া দিছে। দোকানৰ ভিতৰত একদম বছ বহি আছে, তেনেকুৱা যেন লাগিছে নাই বাৰু। তাৰপাছত আহিলোঁ, এয়া মাংস আনিছিলে, হাঁহৰ মাংস। তাকে বোলো তিনিটাই মাৰি দিওঁ, সেইবুলি ৰুটি দুটাও লৈ ধুনীয়াকৈ মাৰি দিলোঁ।